সকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আন এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ। এইবাৰ শিক্ষা বিভাগৰ ফালৰ পৰা এটা খুবেই ভাল খবৰ আহিছে। শিক্ষামন্ত্ৰী ৰনজ পেগুৰ বৃহৎ ঘোষণা, পুনৰ 1 লাখ শিক্ষক শিক্ষয়িত্ৰীৰ নতুন নিযুক্তি দিব অসম চৰকাৰে। অল ডিটেইলছ আপোনালোকক এতিয়াই জনাই আছোঁ। আপোনালোকে অল ডিটেইলছ চাবলৈ হ'লে মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সকলোকে চাব লাগিব। আৰু মোৰ চেনেলত যিহেতু এনেকুৱা ভিডিঅ'বোৰ প্ৰভাইড কৰি থকা হয়, গতিকে এই খা খবৰবোৰ সকলো আগত আপোনালোকে পাব বিচাৰিলে মোৰ চেনেলটো যদি আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনে ছাবস্ক্ৰাইব কৰি লওক আৰু তাৰ লগতে বেল নটিফিকেশ্যনটো ক্লিক কৰি আহক। হয় বন্ধুসকল, মই আপোনালোকক অল ডিটেইলছ এতিয়াই জনাইছোঁ যে পুনৰ 1 লাখ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি সম্পৰ্কে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছে সেই সম্পৰ্কে আপোনালোকক সবিশেষ মই জনাবলৈ চেষ্টা কৰিম। মাথো স্কিপ নকৰাকৈ সকলোকে ভিডিঅ'টো চাই থাকক। হয় বন্ধুসকল, তেনেহ'লে আজি মেইন ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। মেইন ভিডিঅ' প্ৰথমতে আপোনালোকক কৈছোঁ, অসমীয়া খবৰ যিটো বাতৰি কাকত হয়, সেই বাতৰি কাকতত এটা বাতৰি প্ৰকাশ পাইছে যে বিলাসীপাৰাত যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়া ধুবুৰী জিলাৰ বিলাসীপাৰাত উপস্থিত হৈছিল আৰু বিলাসীপাৰাত উপস্থিত হৈ বিলাসীপাৰাত মন্ত্ৰী ৰনজ পেগুৰ বৃহৎ ঘোষণা, পুনৰ 1 লাখ শিক্ষক নিযুক্তি দিব চৰকাৰে। হয় বন্ধুসকল, এই বাতৰি কাকতত এইটো নিউজ প্ৰকাশ পাইছে, 1 লাখ শিক্ষক শিক্ষয়িত্ৰীক দিব নতুন নিযুক্তি চৰকাৰে। ইয়াতে উল্লেখ কৰিছে বাতৰি কাকতত, আজি ধুবুৰী জিলাৰ বিলাসীপাৰাত কেইবাটাও কাৰ্যসূচী শিক্ষামন্ত্ৰী ৰনজ পেগু উপস্থিত থাকে। প্ৰথমতে পুৱা 11 মান বজাত বিলাসীপাৰা পৌৰসভাৰ 3 নম্বৰ ৱাৰ্ডত অৱস্থিত তথা 1928 চনত স্থাপিত ঐতিহাসিক ইন্দ্ৰ নাৰায়ণ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত বিদ্যালয় ভৱনটোৰ শুভ উদ্বোধন কৰে শিক্ষা বিভাগৰ মন্ত্ৰী পেগুৱে। হয় বন্ধুসকল, ইয়াতে কেইবাটাও মন্তব্য কৰিছে। মই আপোনালোকক পোনে 1 লাখ শিক্ষক নিযুক্তিৰ যি মন্তব্য কৰিছে সেই মন্তব্যটো দেখাবলৈ চেষ্টা কৰিম। হয় বন্ধুসকল, তেওঁ কিছু মন্তব্য কৰাৰ লগতে ইয়াতে মন্তব্য কৰিছে যে ৰাজ্যৰ সকলো শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ৰাজ্যখনত পুনৰ 1 লাখ, ইয়াতে উল্লেখ কৰিছে বন্ধুসকল, পুনৰ 1 লাখ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়া হ'ব বুলি প্ৰকাশ কৰে। এই বাতৰি কাকতত এতিয়াও ইয়াতে প্ৰকাশ কৰিছে। হয় বন্ধুসকল, এটা খুবেই ভাল খবৰ বুলি ক'ব লাগিব যে পুনৰ 1 লাখ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব। গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন চলাই যাব পাৰে, কিয়নো টেট অবিহনে যিহেতু শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তি নহয়, গতিকে অচিৰেই টেট হোৱাৰ এটা সম্ভাৱনা আছে। গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক। হয় বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু তাৰ লগতে কমেণ্ট কৰি জনাওক ভিডিঅ'টো কেনে পালে। আৰু আগন্তুক দিনত কেনেকুৱা খা খবৰবোৰ সকলো আগত পাবলৈ হ'লে মোৰ চেনেলটো আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তাৰ লগতে বেল নটিফিকেশ্যনটো ক্লিক কৰি হওক। হয় বন্ধুসকল, ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।